ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত NRCৰ সজাগতা সভা সম্পন্ন হয়। উৰিয়ামঘাটৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধনশিৰি মহকুমাৰ প্ৰশাসনৰ সহযোগত হোৱা সভাত গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক প্ৰেম তামাং, গোলাঘাট জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজু কুমাৰ ৰয় আৰু অভিজিত চাৰু, সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিত কুমাৰ দেৱ, NRCৰ আৰু CPS মিথেশ বিশ্বাই অংশগ্ৰহণ কৰে। প্ৰেম তামাঙে কয় যে NRCৰ পৰা গোৰ্খা ছাত্ৰ সন্থাৰ যিসকল লোকৰ নাম বাদ পৰিছে তাৰ কাৰণ দেখুৱাবলৈ NRC কৰ্তৃপক্ষক ব্যৰ্থ হৈছে বুলি জানিবলৈ দিয়ে গোৰ্খা ছাত্ৰ নেতাজনে। উল্লেখযোগ্য যে যিসকল লোকৰ NRCৰ পৰা নাম বাদ পৰিছে উপযুক্ত প্ৰমাণ পত্ৰ থকাৰ স্বত্তেও নাম তালিকাত অন্তৰ্ভুক্ত নহ'লে হতাশ নহৈ পুনৰ আবেদন কৰিবৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে উক্ত সজাগতা সভাত অঞ্চলটোৰ प्राय मुख्य व्यक्ति है भेदर निश्चय तपाईँले पेपर सोशल मिडियामा पाउनु भएको थियो होला। हामीले भने अब इंडियन गोरखा को NRC देना चाहते हैं या नहीं बताइए पहले। अनि मलाई हामीले सोधे যোৱা 30 জুলাইৰ পৰা এই দ্বিতীয় খচৰাখন প্ৰস্তুত হোৱাৰ পাছত আমাৰ গোৰ্খা ৰাইজ অলপ ক্ষোভিত হৈ আছে। ক্ষোভিত হোৱাৰ কাৰণ হ'ল যিখিনি মানুহৰ আচলতে এই অঞ্চলৰ উৰিয়ামঘাট অঞ্চলৰ 18 চনৰ মাটিৰ কাগজ দিয়া হৈছে, 19 চনৰ ডকুমেণ্টছ দিয়া হৈছে, 1951ৰ NRC দিয়া হৈছে, 66, 71 কণ্টিনিউ ডকুমেণ্টছ দিয়া হৈছে। তৎসত্ত্বেও আজি তাৰিখত গোৰ্খা জনগোষ্ঠীসকলক দ্বিতীয় খচৰাৰ পৰা তেওঁলোকক বঞ্চিত কৰাই ৰাখিব বিচৰা এক ষড়যন্ত্ৰ আমি উমান পাইছোঁ। আৰু লগে লগে আমি অসমৰ প্ৰায়বোৰ জিলা আমি পৰিভ্ৰমণ কৰিছোঁ। 30 জুলাই পাছৰে পৰা আমি ৰাইজে গম পায় যে গোৰ্খা জনগোষ্ঠীৰ লোকৰ ডি ভোটাৰ নামত হাৰাশাস্তি কৰিছে। ডি ভোটাৰ নামত হাৰাশাস্তিৰ লগতে গোৰ্খাসকলৰ ধেমাজি জিলা 13জনকৈ গোৰ্খা নাগৰিকক বাংলাদেশী আখ্যা দিছে, গো বেক টু বাংলাদেশ বুলি লিখা হৈছে, যোনটো কথা ভাৰতৰ কোনো সংবিধানতে নাই। আৰু এনেকুৱা মানুহ আমি পাইছোঁ আজি তাৰিখত 30 জুলাইত আমি পোৱা কথা। 30 জুলাইৰ পাছত যেতিয়া আমি তেওঁলোকে তথ্য জানিবৰ কাৰণে তেওঁলোকে আমি কি কাৰণে আমি NRC নাপালোঁ, তেতিয়া আমি বহুত অঞ্চলত যেনে বাক্সা জিলাৰ আমি নিকাচিত পাইছোঁ। 1951ৰ পৰা কণ্টিনিউ ডকুমেণ্টছ দিছে, 1800ৰ দিছে, 1900ৰ ডকুমেণ্ট যি আছে দিছে আৰু NRC পাব লাগে, সোনকালে পাব লাগে। তাৰপাছত আমি দেখি পাইছোঁ যে তেওঁলোকক কোনো ৰিজন নথকাকৈ তেওঁলোকক দ্বিতীয় খচৰাৰ পৰা বঞ্চিত কৰাইছে। ৰিজনৰ কাৰণে যেতিয়া ফৰ্ম এপ্লাই কৰাৰ পাছত যোৱা 17 তাৰিখে যেতিয়া আমি দেখি পাইছোঁ কোনো ৰিজনেই নাই, কিন্তু তেওঁলোকক কুৰ্চী লোকসকলক টাৰ্গেট কৰা হৈছে নেকি? কিয়নো আমি ভাৰতবাসীয়ে অসমবাসীয়ে জানে 1971 24 মাৰ্চ মিডনাইটলৈ যোনটো অসমত NRC হ'বলৈ গৈ আছে বা হৈ আছে, সেইটো কেৱল মাত্ৰ অবৈধ বাংলাদেশীৰ কাৰণে, সেই স্পেচিফিক এৰিয়াৰ পৰা অহা মানুহৰ লোকৰ কাৰণে। কিন্তু আমি অসমৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু অসমৰ জনসাধাৰণ অসমক ভাল পায়, অসমৰ জাতীয় জীৱনক ভাল পায়। আমি গোৰ্খা জনগোষ্ঠীসকলে যিমান ডকুমেণ্টছ আছে আমি ছাবমিট কৰাৰ পাছতো আজি তাৰিখত ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰা হৈছে। আৰু ডি ভোটাৰ নামত যিজন মানুহে 97ত ডি ভোটাৰ লগোৱা হৈছিল, যোনটো কথা যুক্তিকৰ নহয়, কোনো ভাৰতৰ আইনত নাই। এতিয়া 30 জুলাইৰ পাছত তেওঁলোকক আকৌ ডি আহি গ'ল। এইটো কিমান ডাঙৰ দুৰ্ভাগ্যজনক ষড়যন্ত্ৰ কোনে ৰচিছে। এইটো কাৰণে আচলতে অসমৰ প্ৰায়বোৰ জিলাবোৰত আমি হেল্প ডেস্ক পাতিছোঁ আৰু জনজাগৰণ সভা পাতিছোঁ যে ৰাইজ আজি সজাগ হ'বলৈ হ'ল যে গোৰ্খা জনগোষ্ঠীক আজি বাংলাদেশী সদৃশ ব্যৱহাৰ কৰা হৈছে আৰু তেওঁলোকক NRC পৰা নাম কাটিবৰ কাৰণে এক দুষ্ট চক্ৰ লাগি পৰিছে। এইটো কিন্তু আজি তাৰিখত খাটা। ধনশিৰিৰ পৰা বিচিত্ৰ গোস্বামী, NE 365 লাইভ।